टाटा बाय बाय, मैं जा रही हूँ बरपेटा। বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ক'ৰবাত তই নুম্বাও লগা হয়। বাই বাই মাইনুবা। বাই। ভালকৈ যাবি। থ'ব আহিছে মোক আৰু ভাল লাগছে। চন্দ্ৰপুৰ বাই বাই, বৰপেটাত গৈ আছোঁ। আৰু এয়া মই 6 মাইল পালোঁ, গৈ আছোঁ আৰু অকলে অকলে। ভালটো লগাই নাই কাৰণ ইমান দিন ঘৰত আছোঁ। 6 মাইল পাই গ'লোঁ। এয়া পালোঁ জালুকবাৰী। আৰু সেইটো যে দেখিছে বগা বগা, সেইটো হ'ল ভূপেন হাজৰিকাৰ সমাধিস্থল। আকৌ বাছখন ইয়াতে ৰখাইছে জালুকবাৰীৰ অভাৰব্ৰিজৰ ওপৰত। 5 মাহৰ পাছত বৰপেটা মোৰ কলেজখন খোলাৰ বাবেহে আহিবলগীয়া হ'ল। তইতো গলিয়ে, এতিয়া আমি ধুনীয়াকৈ চাহ খাই আছোঁ অকলে অকলে, মা আৰু মই। তই যাই থাক ভালদৰে। আৰু মোৰ এতিয়া টোপনি লাগিছে কাৰণ মই ইমান ৰাতিপুৱাই আহিছোঁ। মোৰ টোপনি লাগি গৈছে একদম দেই, বাপৰে। আৰু এয়া মুকালমুৱা পাই গ'লোঁ। মুকালমুৱাৰ পৰা প্ৰায় 1 ঘণ্টামান আছে আৰু পাবলৈ। ৰামপুৰ আহি পালোঁ এতিয়া। ৰামপুৰত বাছখন ৰখাইছে। যাম আকৌ, কেতিয়া যে পাম, ইমান দূৰ। এতিয়া ৰামপুৰ পাইছোঁ। চাই থাকক। আহি গ'লোঁ বৰপেটা টাউন। গৈ আছোঁ এতিয়া মোৰ PG-টো লৈ। আৰু চাইনবৰ্ডখন দেখিব আগত বৰপেটা সত্ৰলৈ, সেইফালে বৰপেটা সত্ৰ পাই গ'লে। আকৌ বৰপেটাত আকৌ ই ৰিক্সাবিলাকক পিলপিলি বুলি কয় দেই। আপোনালোকে বৰপেটা আহিলে পিলপিলি বুলি ক'ব। গ'লোঁ মোৰ PG। বৰপেটা আহি পালোঁ। আপোনালোকেতো দেখিছে ইমান ভাগৰ লাগিছে আৰু মানে আহি ৰুমটো চাফা কৰিব লগা হ'ল, যিহেতু 5 মাহ ধৰি বন্ধ হৈ আছিলে, তো ৰুমটো চাফা কৰিব লগা হ'ল। বহুত ভাগৰ লাগিছিলে, তো সেইখিনি ভিডিঅ' আছিলে আৰু গুৱাহাটী বৰপেটা। আপোনালোকে চাই কেনে পালে মোক জনাব, কমেণ্ট কৰিব, লাইক কৰিব। সকলো